মই আজি ৰাতিপুৱাই ৰেডি হৈ আছোঁ গাইজ এঠাইত যাবলৈ। ক'ত যাম কিয় যাম কৈ আছোঁ আপোনালোকক। এয়া হৈছে মোৰ সৰু দাদা, সিও আহি গ'ল আৰু মই কৈছিলোঁ লগতে যাম বুলি সেইকাৰণে মোক নিবৰ কাৰণে আহিছে। এতিয়া আমি যাম আৰু মই বাই বাই দিছোঁ আৰু মোৰ মানুহজনক। এতিয়া উঠিলোঁ আৰু ক'লোঁ যাওঁ দেই বুলি, হাজবেণ্ডক কৈছোঁ আৰু যাওঁ বুলি। আৰু ইপিনে চাওকচোন বাৰু, আমাৰ এয়া কমল দাই ৰগৰি বাইক ধুই আছে দেই, মকে পানী ঢালি ধুই আছে। বহুত ধূলি বালি হ'ল বোলে, বাইকখন ধোৱা নাই সেইকাৰণে, স্কুটিটো ধোৱা নাই সেইকাৰণে ধুই আছে আৰু গৈ পাই আমি ওলালোঁ মেইন ৰোড। এয়া দেখিছেনে, এয়া ক'ত? এয়া হৈছে আমাৰ জাগীৰোড। আমাৰ জাগীৰোড বুলি মই কৈয়ে পাওঁ গাইজ, প্ৰায়ে কৈ পাওঁ, কিয় কি ইয়াতে জন্ম হ'লোঁ, ইয়াতে ডাঙৰ হ'লোঁ, ঘূৰিলোঁ ফুৰিলোঁ হয়নে, আমাৰে আৰু আমাৰ জাগীৰোড। আৰু ইফালে দাদাই ক'লে গাখীৰো লৈ যাওঁ চাহ খাবৰ কাৰণে। তুমি আৰু এয়া মই গাখীৰ ল'লোঁ, আমাৰে ৰমেশ ভাইটি হয় এয়া। আৰু মই দিলোঁ, দাদাই বোলে আগতে পইচা দি থোৱা আছিল সেইকাৰণে অলপ পইচা দিছে। আৰু এয়া হৈছে গাখীৰ, আমলিঘাটৰ গাখীৰ গাইজ। আৰু আমি ল'লোঁ গাখীৰ আৰু বহিলোঁ বাইকত, গৈ আছোঁ দুইটাই, গৈ পালোহি ঘৰ। এয়া হ'ল আমাৰ ঘৰ, দেখিছেনে ইমান খালী হৈ আছে ঘৰটো। বাবু স্কুল গৈছে, বাবু নাই যে, বাবু হোৱা হয় অলপমান হুলস্থুল হৈ থাকিলে হয়, ভাল লাগিলে হয়। আৰু মাটো নায়েই আৰু এতিয়া সেয়া দাদা হয় ভিতৰত গৈছে। এইফালে বৌৱে বনাই আছে ৰুটি। কথা এটা পাহৰিছিলোঁ, আহকচোন গাইজ মোৰ লগত চাওঁ ইয়াৰ ৰিয়েকশ্যন কি হয়, সঞ্জনাৰ ৰিয়েকশ্যন। এই কি কৰি আছে এই বোলে লাজ লাগিছে গাইজ। তাইৰ বোলে খুব লাজ, খুব বেয়া পায় ভিডিঅ' কৰিলে। ইয়াৰ বোলে লাজ লাগিছে, মুখ ধোৱা নাই গাইজ, মুখ ধোৱা নাই সেইকাৰণে তাইৰ বোলে মুখটো দেখাবৰ লাজ লাগিছে। এইটো কোন হয়, ইয়াকে দেখাই দিওঁ। বৰটা চিংগালালা, দেখিলোঁ মোক দেখাই দিলোঁ দেই। আৰু ইপিনে স্পেচিয়েল গাখীৰ চাহ। সেয়া গাইজ, মই ঘৰত আহিয়ে নাস্তা কৰিব লৈছোঁ। মই একো নোখোৱাকৈ আহিছিলোঁ পুৱাই ৰাতিপুৱাই। মই ঘৰত অহাৰ বিশেষ কাৰণটো কিয় আহিছিলোঁ মই আপোনালোকক কৈ আছোঁ নেক্সট ভিডিঅ'ত। এতিয়ালৈ বাই বাই, আকৌ লগ পাম।